हेलो गाइस नमस्कार আমি লংডিং আহি আছো লংডিংৰ অভিমুখে এমৰ বন্ধু মিৰুবন আমি দুটা আহি আছো লংডিং পাপা অৱস্থা আমি কানবৈ পাইছো এতিয়া আপোনাৰ চাই থাকক আমি কানবৈ গেট পাম এতিয়া অলপ আগত কানবৈ গেট পাম ই আগতে প্ৰকে লগ পালো আমি দুটা কপকে মানে মইতো আহিছো আগতে কিন্তু এনেকে ব্লগ একো ভিডিঅ' বনোৱা নাই আৰু আজি কি হ'ল কি ইয়াক লগ পালো ই ক'লে যে লংডিং যাওঁ বল মই ক'লো যে এই বল ঘপককে আহি গ'লো আমি তাতকৈ আহি গ'লো আপোনালোকে হেৰি হৈ অহাটো আমি ইমান প্ৰিপেৰেশ্যন নাই ছাডেনলি আহি গৈছো ছাডেনলি মানে আহিছোঁ আৰু আপোনালোক লংডিং পামগৈ আমি অলপ যি হৈ যায় আমি যেনেকৈ আহিছোঁ তেনেকৈ আমাৰ যি ঘটনা ঘটে বা যি হয় আমি কেনেকৈ আহিছোঁ কেনেকৈ থাকিব পাৰোঁ আজি থাকিবলৈ আহিছোঁ আপোনাক সকলো দেখা যায় আপোনালোকে চাই থাকক চাওক পিছফালে লংডিং আছে আমি কানবৈ পামগৈ এতিয়া আপোনালোকে চাই থাকিব ভিডিঅ'টো এয়া আমাৰ কান্দুবাৰী বজাৰ এইখন কান্দুবাৰী বজাৰ হয় আপোনালোকে চব কৰিব পাৰে ইয়াত আমি উঠিমগৈ পাহাৰ কি ধুনীয়া আজি একদম মানে ৱেডাৰটো পুৰা ধুনীয়া আছে আমাৰ ষ্টাৰ্টিং হয় এনেকৈ গৈ আমি এইখিনিকে যে তাত উঠিমগৈ এনেকৈ গৈ একদম এইখন পাহাৰ এইখন চাইড পাহাৰ উঠিমগৈ আৰু এয়া মজা বেলেগ হয় একদম এইটো পুৰা আপ আছে এইটো ক'বা পুৰা ইয়াৰ আপ হয় এইটো আমি লাহে লাহে উঠি আছোঁ আমি যেতিয়া যিহেতু এতিয়া গৈ আছোঁ তো ৰানিঙত আছোঁ সেইটো মানে আপোনালোকক মই দেখাই দিব নোৱাৰোঁ কিন্তু এইডোখৰ পৰা আপোনালোকৰ পুৰা ওখ হয় এইটো পাৰ হৈ আৰু 3-4খন পাম এই বহুত পাৰ হয় কেইখন আছে হিচাপ কৰিব লাগিব তেতিয়া গম পাম কিন্তু ইয়াৰ ল'ৰাবিলাক খাতৰা বাইক চলাই এই জেগাত পায় পুৰা ফালি আমি নোৱাৰোঁ কিন্তু সিহঁতি আমাৰ তাত ইহঁতি নোৱাৰে কিন্তু আমাৰ বোকা আছে আমাৰ তাত আমাৰ বোকাত নোৱাৰে কিন্তু আমি পথাৰটো চলাই দিওঁ এই কোনফালে কেমেৰা কৰিম এতিয়া ধৰিব পৰা নাই এইফালে গ'লেও ভাল লাগে সেইফালে গ'লেও ভাল লাগে চবফালে ভালেই মানে অ' মাই গড একদম লৈয়ে যাওঁ নিচিনা নলগা এইডোখৰতো একো নাই ইয়াৰ ওপৰত আৰু বহুত বেছি আছে যিহেতু মই একবাৰ আহিছোঁ একবাৰ নহয় কেৱল দুবাৰমান আহিছোঁ এবাৰ প্ৰথম ব্লগ ভিডিঅ' বনাবৰ কাৰণে এবাৰ প্ৰথম মানে প্ৰিপেৰেশ্যন হৈ আহিছোঁ আগতে আহিছোঁ যদিও ইমান মানে জ্ঞান নাই যে কাৰোবাক দেখুৱাব লাগে এতিয়া ভাবিলোঁ কি নিজে যিটো উপভোগ কৰিছোঁ সেইটো বেলেগকো দেখাওঁ একবাৰ চবেই উপভোগ কৰিব আমাৰ ওচৰতে লাগি আছে আমাৰ বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা কিমান এতিয়া 35 কিলোমিটাৰমান আমি আহিছোঁ 35 কিলোমিটাৰ আহিছোঁ সাপেখাতি চাৰিআলিৰ পৰা চিধা কানুবাৰী ৰোডত আহি গ'লে আপোনালোকে পাই যাব এইটো ৰাস্তা হয়তো আপোনালোকে ভাবিছে বহুত দূৰত ভিডিঅ' কৰিছোঁ নেকি বহুত দূৰত ভিডিঅ' কৰা নাই একদম নিচেই কাষত এয়া আমাৰ আমাৰ অসমখন আপোনালোকৰ ওপৰৰ পৰা আমি দেখাবলৈ চেষ্টা কৰিম চাব আৰু আমাৰ দাঁতিকাষৰীয়া এটা অঞ্চল অৰুণাচল প্ৰদেশ যোনটো দাঁতিকাষৰীয়া এখন আমাৰ ৰাজ্য কানিবৰী পৰে আমি লংডিং আহি আছোঁ আৰু চাওক আমাৰ ওচৰতে আমি বহুতে আপোনাৰ বহুত জেগা যায় আপোনালোকে হিমাচল যায় ক'ৰবাত যায় তাত যোৱা কোনো প্ৰয়োজন নাই আপোনালোকে ইয়াতে আহি উপভোগ কৰিব পাৰিব যে যিহেতু আমাৰ ইমান ওচৰতে লাগি আছে আপোনালোকৰ বেছি খৰচা নাই আমাৰ নৰ্থ ইষ্টতে ইমানখিনি আছে যিহেতু চবেই গম পায় কিন্তু কোনোবাভাৱে ইয়াত দিগদাৰ হ'ব কিবা হ'ব এবাৰ আহি চাব আৰু এই ভিডিঅ'টোৰ সংযোগেদি আপোনাক এইটোৱে আমি দেখাব বিচাৰিম ইয়াত একো আপোনাৰ দিগদাৰ নাই বা কষ্ট নহয় যিহেতু সহজ ভাষাত একো কষ্ট নহয় আপোনাৰ ধুনীয়াকৈ আহিব এখন সাধাৰণ বাইক দি আহিব পাৰিব আমি যিহেতু আমি এখন গ্লেমাৰ লৈ আছোঁ এখন গ্লেমাৰ লৈ আহিছোঁ আপোনালোকে দেখাব পাৰিব আমি গ্লেমাৰ এখন লৈ আহিছোঁ এখন দেখিছে নহয় গ্লেমাৰ লৈ আহিছে আপোনাৰ ৰাইডাৰ বাইক লাগিব বা অফৰোডিঙৰ বাইক লাগিব কোনো কথা নাই আপুনি এখন সাধাৰণ নৰ্মেল বাইক আপোনাৰ যোনখন ঘৰত ব্যৱহাৰ কৰে সেইখন লৈ আপোনালোকে ইয়াত ষ্টে কৰিব পাৰিব ইয়াত চাই যাব পাৰিব ইয়াত ঘূৰিব পাৰিব থাকি যাব পাৰিব সকলোখিনি ইয়াত সুবিধা পাব কিন্তু চেফবিলাক চেফ থাকে এটা ভুল নকৰিব কিন্তু তেলটো ধুনীয়াকৈ ভৰাই আহিব দেই কাৰণ কি হ'ল ইয়াত কোনো টেম্পু পোৱা নাযায় ইয়াত টেম্পু কোনো পোৱা নাযায় আৰু আউটতো আপোনালোকৰ তেল কোনো বিকা মানে এনেকুৱা দেখিবলৈ পোৱা নাই মই তেল আমাৰ অসমততো হলিয়ে পাই যায় ইয়াত নাপায় ইয়াত এটা প্ৰব্লেম সেইটোৱে আৰু গাড়ীখন আপোনাৰ ধুনীয়াকৈ মেইনটেনেঞ্চ কৰি আনিব যাতে একো প্ৰব্লেম নহয় প্ৰব্লেম হৈ গ'লে আপোনালোকে ইয়াত মানে কোনো ৰেজ পোৱা নাযায় আৰু ইয়াত আপোনালোকে খেলি পিনি যে আপোনালোকে উঠা মেলি নাপায় সেইটো আমি ইমান
এয়া ইয়াৰ পৰা আপোনালোকে চালে এনেকুৱা এটা ভিডিঅ' পাব এইবিলাক দেখিছে নহয় চাহ বাগান এইখিনি গোটেইখিনি আমাৰ অসম সেই তলত গাড়ী আছে গাড়ী আহি আছে আমাৰ অসমেই হয় ইয়াত উঠি পিনি দেখাই দিওঁ নি অলপ ইয়াত অলপ উঠি দেখাই দিওঁ নেকি এইয়া উঠি পিনি আপোনালোক দেখাবলৈ চেষ্টা কৰিছোঁ ইয়াত চব এইডোখৰতে আমাৰ টিংখং আছে নেকি হেৰি কেতিয়াবা নহয় নহয় আমাৰ ঘৰটো হ'ব হাইখিতে হ'ব আমাৰ ঘৰ তাতে আছে এইয়া এতিয়া আমি প্ৰথম সোমাই আছোঁ দেই আৰু দেখাবলৈ বহুত বাকী আছে আপোনালোকৰ গৈ আছোঁ আপোনালোকক দেখাই আছোঁ লাগিছে নহয় দেখোন ইয়াৰ পৰা আৰু ধুনীয়া জেগা আছে নাই ভিডিঅ'টো স্কিপ কৰিলে আপোনালোকে লছ হ'ব কিন্তু দেই একদম ধুনীয়াকৈ জেগাবিলাক দেখাই গৈছোঁ আপোনালোকে যে আহিব নোৱাৰে তেতিয়াও আপোনালোকে চাই যাব পাৰে জেগাবিলাক দেখাই আছোঁ এনেকৈ আছে পাই গ'লো বেক চাইডে কি আছে বেক চাইডে পাহাৰ চব এনেকৈ আছে পাহাৰটো ভাল লাগিছে পাহাৰটো মানে ওপৰলৈকে উঠিছে কেমেৰা উঠিলে বহুত ওপৰত এই ফটো মাৰি লওঁ আপোনাক দেখাই আছোঁ ফটো ঠিক আছে ফটো পাই যাব পাহাৰীয়া এলেকা এই ঝৰ্ণা আছে এইটো ঝৰ্ণা পানী পৰি আছে এইটো অলপ দেখাই দিওঁ সিহঁতক চবকে এইটো বাইকখন অলপ চাইডত খাৰা কৰিব মোক নামিব নিদিলে ঝৰ্ণা আহি আছে ঝৰ্ণা 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 গা ধুই থৈ যাওঁ নেকি এইটো ঝৰ্ণা
একদম ওপৰৰ পৰা পানী পৰি আছে দেখিছে নাই বঢ়িয়া ইয়াত গা ধুব আৰু একদম বঢ়িয়া আমি বিচাৰি খোৱা বস্তুটো আছে এইটো এইটো বিচাৰি ফুৰিছোঁ এইফালে চাওক পিছলে এইটো বিচাৰি ফুৰিছোঁ ইয়াত এতিয়া গৈ দেখা অকণমান এতিয়া গৈ দেখাব বিশ্বজিতে আপোনালোকে চাই থাকক মই আপোনালোকক দেখাই আছোঁ এইটো আহিব এয়া 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 লংগে আহি আছোঁ পাই যাম আৰু অলপ সময় ভিডিঅ'টো স্কিপ নকৰিব ধুনীয়াকৈ চাই যাওক বহুত ধুনীয়া ধুনীয়া জেগা দেখাবলৈ বাকী আছে এতিয়াও এয়া আহি আছোঁ বৰষুণ দিব এতিয়া আমাৰ এতিয়া বৰষুণ দিলেও হ'লেও নাই চলেগা क्यों देगा नहीं क्योंकि ये कि मजेदार है अच्छा है कैसा लग रहा है अभी कैसा लग रहा है মজা मजा लग रहा है ना আজকে আমার दिखा देता है अभी ये इधर देखो তোমাকে না পালে জানমনি নিখোদে বাড়ি রাখি চুলি দাদি থাকিম গৈ অৰুণাচলত থাকিম গৈ অৰুণাচলতে জানমনি অৰুণাচলতে জানমনি নাকিনি ছোৱালী লমে বিয়া পাতি নেপেলাম তোমালৈ মনত নেপেলাম তোমালৈ মনত নেপালে জানমনি নমস্কাৰ আহি পালোহি হোটেল ৰুম ইয়াত বহুত মানে আমাৰ অসমতকৈ বহুত ইয়াত চাৰ্জটো কম 800 টকাত এই ইমান ধুনীয়া ডাবল বেড চাওক একদম ধুনীয়া একদম চাফ চিকুণ এইফালে চব আছে আমাৰ তাততো 800 টকাত নেপায় ডাবল বেড চব আছে এইফালে অকণমান লেতেৰা কৰিছোঁ এইফালে নেদেখাওঁ আৰু আপোনালোক ইয়াৰ পিছফালটো দেখাই আছোঁ 1 মিনিট ৰখিব পিছফালৰ ভিউটো চাওক এইটোৱে মোৰ ৰুম এনেকৈ আছোঁ এই লেতেৰা কৰিছোঁ ইয়াত জোতা দুটা সোমাই কিবা কিবি কাপোৰ চাপোৰ এনেকৈ পেলাই থৈছোঁ এইফালে চাওক পিছফালৰ একদম এটা মজা ধুনীয়া এইটো বহুত তলত আছে বৰষুণ দি আছে এতিয়া ইমানেই চাউণ্ড গৈছে আমাৰ তাত যেন নদী বৈ আছে লংডিং দিছ ইজ লংডিং সেইটো জোনবাই এইটো জোনটো হয় আমাৰ যোনটো জোনবাই ইমান কাষত আছে চাওকচোন একদম এটা ধুনীয়া নাজৰা ইয়াতে হিচাপ কৰি যাওক 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ কিমান আছে মইতো হিচাপ কৰিব নোৱাৰিলোঁ এনেকৈ ঘূৰাই দিছোঁ কেমেৰা এইফালে আমাৰ হোটেল কৰিডৰ এইফালে আছে এই ফ্ৰেছ হৈ আহিছে মৃদু এইটো ভিউটো দেখা দে এবাৰ দেখাইছোঁ এই মানুহ হিচাপ কৰিব দিছোঁ চবকে কেইঘৰ আছে সেইটো উজ্জ্বলকৈ জ্বলি থকা লাইটটো এইটো কাৰ ঘৰ নাজানো বেছি ধনী ঘৰ এই ধনী এইটো চবচে বেছি ধনী ধনী ঘৰ হয় আৰু তাতকৈ বেছি ধনী মানুহ হয় এইটো সেইটো চন্দ ঐ চন্দতে ঘৰ সাজি দিম পাতি দিম সেইটো আটাইতকৈ ধনী ঘৰটো মানে এইটো ধনী ঘৰটো দেখিছে ইয়াত আমি যে যিটো দেখাই আছো যে এনে ৰাতিপুৱা এই ভিউজটো দেখাম আমি ক'ত আছোঁ কেনেকুৱা এই গছ চছ একো দেখি পোৱা নাই বাঁহ গছ এতিয়া যে আমি যে যিটো দেখাই আছো যে সেইটো ভিউ মানে ইয়াত আহি পিনি নিজে চালেহে গম পাব তাৰমানে এতিয়া আমিও অনুভৱ কৰিব পৰা নাই যিহেতু এই কিমান দ্বীপ তেনেহ'লে বহুত দ হয় ইয়াত সেই তলৰ ৰাস্তা আছে গোটেই তলৰ পৰা আছে আৰু ওপৰলৈকে একদম গোটেই পাহাৰখন মানে এনেকৈ আছে এইটো বস্তু মানে গোটেইটো মানে লাইটিং আমি ডিজে লাইট যেতিয়া লগাওঁ আমি এনেকৈ গৈ আছোঁ এনেকৈ মানে চাইহে আছোঁ 1 মিনিট ৰাতিপুৱা হৈ উঠি এই দৃশ্যটো দেখিছোঁ আজি ইমান ধুনীয়া শ্বিলং বোলে একদম শ্বিলঙৰ নিচিনা শ্বিলং যাবলৈ আমাৰ তাৰপৰা যিমান খৰচ হয় বা যিমানটো দূৰ কম টকাতে আহিব নিচিনা ইমান ধুনীয়া পৰিৱেশ শুই উঠি যদি এনেকুৱা দেখোঁ ইমান মনটো মজা লাগি যায় আল্টিমেট এইফালে দেখাইছে আই লাভ লংডিং Are you all my personal dreams?
আহি লংডিঙত থাকিলোঁ এতিয়া আকৌ ৰাতিপুৱা ওলাই আহিছোঁ বিশ্বজিৎ লগত Everything you know is in your ইয়াৰ mind. আগত বোলে ধুনীয়া এটা ঝৰ্ণা আপোনালোকক দেখাম বুলি কৈ আছিলোঁ নহয় এই ঝৰ্ণাটো এতিয়া দেখাম ৰাতিপুৱা শুই মেলি উঠি আহিছোঁ খোৱা নাই খাব লাগিব আগত হোটেল চোটেল পাম বুলি কৈছে এতিয়া মই আপোনালোকক একদম ধুনীয়া জেগা এটাত কৰি আছোঁ বহুত ধুনীয়া ভিডিঅ'টো কিন্তু স্কিপ নকৰি একদম সম্পূৰ্ণকৈ চাব তেতিয়া সকলোখিনি দেখা পাব যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰি আছোঁ এতিয়া আমি গৈ আছোঁ এটা ওপৰত ঝৰ্ণাটো ভিডিঅ' কৰিম তাত দেখাম ঠিক আছে সকলোৱে চাই থাকিব ভিডিঅ'টো ক'ৰবাত টিউশ্যনত আছোঁ নেকি আমি পিকনিকত আহি আছোঁ নেকি প্ৰিয়ংকা চোপ্ৰা ওলাব নেকি ইয়াতে এইটো গান নহয় কি গান আছিলে এইটো টিউশ্যনৰ Are you all my person? কেনেকুৱা লাগিছে মানে লৈ যাওঁ নেকি অকণমান ঘৰলৈ এনেকুৱা লাগে মানে ইয়াতে আহিলে নেযাওঁ নেকি কেইদিনমান থাকি যাওঁ নি ইয়াতে কোনোবাই গুগলে চুগুলে দিব নেকি হয় পইচা চা দিলে আৰু দেখাম জেগা আৰু গৈয়ে থাকিম মানে যদি পইচা দিয়ে এনেকুৱা যদি জেগা দেখিবলৈ পোৱা যায় ঘৰলৈ যাব মন যাব নেকি তেনেকুৱা বেমাৰ বুলি কয় পাৰি এয়া আকৌ এডোখৰ আমি হাবি পাম আকৌ এডোখৰ দেখাই আছোঁ এয়া পুৰা পৰি আছে ধুনীয়া একদম মজা পানী এই ধুনীয়াকৈ আহি আছে ঐ কিবা এটা ক কেনেকুৱা লাগিছে কি হে কেনেকুৱা লাগিছে এইটো ক হা গা ধুই ল নেকি কাপোৰ নাই যে গা ধুবলৈ কাপোৰ খুলি গা ধুলে হ'ব হাফ পেণ্টটো আছে গাটো ধুব পাৰি ধুলে কি হ'ব বেমাৰ আজাৰ হৈ যাব নেকি ইয়াতে খেলাব লাগিব ইয়াত লুকাই লৈ পিনি পুলৰ ভিতৰত লুকাব লাগিব এই গাটো ধুবলৈ চাওঁ আমি আৰু আগলৈ যাম আগৰ পৰা আহি পিনি ধুব পাৰোঁ একদম এনেকৈ উপকাৰ কৰি আছে একদম ধুনীয়া লাগিছে মানে ভাল লাগিছে কাণটো যে কিবা সোপা মাৰি কাণটো সোপা মাৰি গৈছে এতিয়া বহুত প্ৰেছাৰত আহি আছে গা ধুবলৈ মন গৈছে দেখি পিনি আৰু বহুত চফা পানী কিন্তু ইয়াত অকণমান বেয়া কাম কৰিছে মানুহে মদ চদ খাই মানে বটল চটল দিয়ে কিবা থৈছে আপোনালোকে চব ধুনীয়াকৈ দেখাইছোঁ এবাৰ এনেই চাওকচোন কিমান ভাল লাগে এনেকুৱা পৰিৱেশত থাকিবলৈ আমিবোৰ চাগে দুৰ্ভাগ্যবশতঃ সেইকাৰণে এনেকুৱা বহুত জন্ম নল'লোঁ প্ৰথমতে ইমান দূৰ আহিবলগীয়া নহ'লে ইয়াতে আমিও ডাঙৰ হ'লো যদি ইয়াত জন্ম ল'লোঁ কিমান ভোৰ পাই হৈছে একদম ধুনীয়া মনোমোহা দৃশ্য একদম মনটো মোহিত কৰিছে ৰাতিপুৱা শুই উঠি ভাবিলোঁ ক'ত যাম ইয়াতে ক'লে য'ত আছোঁ তাত ক'লে যে এনেকৈ 4-5 কিলোমিটাৰ লংডিঙৰ পৰা যদি যোৱা হয় এখন বস্তি এই ঝৰ্ণাটোৰ কথা কৈছিলে আৰু আগত আছে যদি নাজানো আৰু নাযাওঁ আমি ইমান দূৰ আমি এবাৰ ঘূৰিম এতিয়া যিহেতু ভোকো লাগিছে খোৱাও নাই আমি ৰাতিপুৱাই অহা বেষ্ট জেগা হয় চবেই এইটো জেগা বিচাৰি ফুৰে ন আমি বিচাৰি আছোঁ চাগে আমি বহুত বিচাৰিলোঁ মানে যাওঁতে আমি গমেই নাপালোঁ যে এইটো জেগা এইটো আমি আগত পাম নেকি বুলি ভাবি গৈ থাকোঁতে মানে নাপালোঁ যিহেতু এতিয়া আহোঁতে দেখিছোঁ যে এই জেগাটো ইয়াত আছে মানে আমি এনেকৈ উঠি আহিলোঁ যে সেইটো কাৰণে মানে গম নাপালোঁ এতিয়া মই দেখাই দিছোঁ কি এই জেগাটো বহুত ধুনীয়া লাগে এইটো ৰাস্তাটো মানে তলত আৰু আমি একেবাৰে ওপৰত আৰু অলপ ওপৰৰ পৰা দেখাম এইটো চাওক এই ৰাস্তাটো খাই থাকিব এইটো চাওক মই উঠি আছোঁ এইকেইটাত এনেকৈ সেই এতিয়া যাম আমি এনেকৈ কৰি এনেকৈ নামি গৈ মেলি ক'ত পামগৈ ইয়াত আমাৰ ঘৰ তাত পাই যাম আছে আমি এইখন গোটেইখন পাৰ হ'ব লাগিব এনেকৈ নামি যামতো এনেকৈ কৰি ইয়াত ওলামগৈ আমাৰ ঘৰ এইখিনি পাৰ হ'লেহে আমাৰ ঘৰ পাম পাহাৰখিনি গোটেইখিনি পাৰ হ'ব লাগিব কাৰণ কেলৈ পাহাৰৰ ইপাৰেহে আমাৰ আছাম ইয়াততো নহয়
সেইকাৰণে আমি এতিয়া দেৰি নকৰোঁ, গৈ থাকোঁ আৰু দেখাম বহুত ধুনীয়া ধুনীয়া জেগা চাই থাকিব। ইয়াত বহুত এনেকুৱাবিলাক আছে। এইটো কালিও দেখিব পাইছিলে আপোনালোকে। আজি গৈ আহোঁতে আকৌ এবাৰ সোমাই যাব লৈছোঁ।